নমস্কাৰ প্ৰিয় বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ নতুন ভিডিঅ'লৈ তথা আমাৰ ইউটিউব চেনেললৈ, য'ত আমি সদায় কিছুমান এষ্ট্ৰ বাস্তু তথা ৰাশিফলৰ মন্দিৰৰ প্ৰতি আলোচনা কৰোঁ। বলক তেন্তে জীৱনত জানি লওঁ 9 অক্টোবৰ তাৰিখে কোনকেইটা ৰাশিৰ ভাগ্য খুলিব গৈ আছে আৰু তেওঁলোকৰ ভাগ্যফলনো কেনেকুৱা হ'ব। আৰু তাৰ লগতে অনুৰোধ জনাই থওঁ যে আমাৰ চেনেলটোৰ ভিডিঅ'বিলাক যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে সদায় যদি ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহক এতিয়া মূল ভিডিঅ'লৈ আমি আগবাঢ়ি যাওঁ। বন্ধু-বান্ধৱীসকল, কেইটামান ৰাশিৰ বিশেষ ধৰণৰ ভাগ্য উদয় হ'ব 9 তাৰিখে। তেওঁলোকৰ বিশেষ ধৰণৰ উন্নতি ঘটিব, জীৱনত আশানুৰূপ ফল লাভ কৰিব, মনৰ ইচ্ছা পূৰণ হ'ব, যি কামত হাতিব তাতে সফল হ'ব পাৰিব, প্ৰেম প্ৰণয় বেয়া নহয়, স্বাস্থ্য দাম্পত্য আদি শুভ হ'ব, জীৱনৰ সম্পৰ্ক মধুৰ হ'ব, পৰিয়ালত সুখ শান্তি সৌভাগ্য বাঢ়িব, আৰ্থিক অৱস্থা মজবুত হ'ব, চাকৰি ব্যৱসায় উন্নত হ'ব, কেৰিয়াৰৰ দিশত উত্তম হোৱা দেখা যায়, স্বাস্থ্য আদিও ভালে যাব, চাব গ'লে দোষ দিশে এওঁলোকে উন্নতি কৰিব। এই বিশেষ ভাগ্যৰ ৰাশিকেইটা হৈছে মেষ, বৃষ, মিথুন আৰু কৰ্কট ৰাশি। বন্ধু-বান্ধৱীসকল, এইকেইটা হৈছে প্ৰধান ৰাশি যিকেইটা 9 তাৰিখে ভাগ্যৰ ৰূপে পৰিগণিত হৈছে। যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু সদায় যদি ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।